এই যে ব্ৰইলাৰখিনি দেখিছে আপোনালোকে, এই ব্ৰইলাৰখিনি মই পোহাৰ এটা উদ্দেশ্য কৈছোঁ আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে বুজি পাব মই কি কাৰণে পুহিবলগীয়া হ'ল। আজি মনত আঘাত লাগি কেলৈ মই ব্ৰইলাৰখিনি পুহিবলগীয়া হ'ল, তাৰ আজি মই সঁচা কাহিনী আপোনাক ক'বলৈ গৈ আছোঁ। আজি 3 দিনমানৰ আগতে মই জাজি আমগুৰি গৈছিলোঁ। আমাৰ 6জন ল'ৰা গৈছিলোঁ আমি, 3খন বাইক আছিলে, 2জনকৈ আমি গৈছিলোঁ। তাৰে অলপ চিপচাকৈ অলপ বৰষুণো দি আছিলে। মানে সেইফালে আমাৰ শিৱসাগৰত অলপ কমকৈ দিছিলে, কিন্তু জাজি আমগুৰি ফালে বৰষুণজাক বহুত ডবলকৈ দিছিলে। মানে তাতে ৰাস্তাটো অকণমান মেৰামতিৰ কাম চলি আছিলে জাজি আমগুৰি দলংখনৰ ওচৰতে। তাৰপৰা এইপিনৰ পৰা কি হ'ল, ঘপককৈ মানে এইফালে গলি এটাৰ পৰা মানে মাইকী মানুহ 3গৰাকী ওলাই আহিলে। তেওঁলোকে হয়তো সকাম খাই আহিছিলে চাগে, ইমানটো মই নাজানো। তাৰপাছত আৰু গাঁতটোত পৰি মানে কি হ'ল, মানে গাড়ীখন লিংলাং হৈ যোৱাৰ পাছতে অহা নিচিনাই হ'ল। তাৰপিছত আমি নৰখিলোঁ, ভয় খালোঁ। তাৰপৰা নৰখিলোঁ। তাৰপৰা নৰখাৰ পাছত কি হ'ল, আমি যেতিয়া গৈ আছোঁ মই ঘপককৈ অকণমান দূৰ যাওঁ, ঘপককৈ মানে মানুহজনী চেহেৰাটো মুখৰ আগলৈ আহি যায়। এইটো ৰিয়েল লাইফত কি, এইটো মই ধৰিব পৰা নাছিলোঁ। এইটো মোৰ মানুহজনী খুন্দিয়াই থৈ অহাৰ কাৰণে সেই বস্তুটো আহি আছিলে নে মোৰ ভাগৰ সেই দৃশ্যটো মানে বাৰে বাৰে আহি আছিলে। মানে আপোনালোকে বুজি পাইছে চাগে। তাৰপাছত চাই মেলি আমি প্ৰগ্ৰেম চালোঁ। আমি 6টা গৈছিলোঁতো। তাৰপৰা আমি 3টা বেলেগকৈ আছিলোঁ, আৰু বাকী বেলেগ 3টাও বেলেগকৈ আছিল আৰু। তাৰপৰা কথা গ'ল। তাৰপৰা যেতিয়া আমি গুচি অহাৰ পাছত যেতিয়া ঘূৰি আহিলোঁ প্ৰগ্ৰেম চাই, ঘূৰি অহাৰ পাছতো মানে ঘপককৈ আকৌ মানুহজনী চেহেৰাটো মানে মুখৰ আগলৈ আহি যায় ঘপককৈ। আকৌ ব্ৰেক মাৰি মই ৰখাই দিবলগীয়া হয়, আকৌ ব্ৰেক মাৰোঁ, আকৌ ৰখাই দিবলগীয়া হয়। তাৰপাছত সেইখিনিতে যোনডোখৰত এক্সিডেণ্ট হৈছিলে, সেই জেগাডোখৰ পোৱাৰ লগে লগে আমাৰ বুকুখন আৰু ঢিপ কৰিলে। তাৰপাছত সেই 3জনী আকৌ সেইখিনিতে দেখিলোঁ মানুহকেইজনী। দেখাৰ পাছত কি হ'ল, যোনটো গাঁতত পানী আছিলে, গাঁতটোত পানী থকা অৱস্থাত মানে আমাৰ বাইকৰ পিছ চকাটো গাঁতটোত পৰি যায়। আকৌ ৰিচেণ্ট পৰাৰ পাছত যোনখিনি পানী আছিলে, পানীখিনি সেই মাইকীজনী গাত পৰে। তেওঁলোকে হোৱাইট কালাৰৰ মেখেলা চাদৰ পিন্ধি আহিছিলে। তাৰপৰা মইতো ৰখি গ'লোঁ, তেওঁ মুখৰ ৰখি দিলে। এতিয়া পানীখিনিটো মাৰি পঠিয়ালোঁ তেওঁৰ গাত। তাৰপৰা তেওঁ কৈছে, একো নহয় দিয়া ভাইটি, চাৰ্ফ এক্সেল আছে নহয়। এতিয়া মেইন কথাটো হৈছে কি, মই ব্ৰইলাৰখিনি এনে দেখুৱালোঁ আপোনালোকক ইমপ্ৰেশ্যন জনাবৰ কাৰণে। ধন্যবাদ।